চৰকাৰ প্ৰতিষ্ঠা হোৱা মাত্ৰ কেইটামান দিন হ'ল। এই সময়ছোৱাৰ ভিতৰতে আপোনালোকে দেখা পাব যে 500 কোটি টকা আমি BTCৰ বাবে অনুমোদন কৰিছোঁ, য'ত 700 কিলোমিটাৰ নতুন ৰাস্তা আমি নিৰ্মাণ কৰিম খুব কম দিনৰ ভিতৰতে। আজি আমাৰ চিৰাং, ওদালগুৰি আৰু বাস্কা জিলাৰ বাবে 3খন চৰকাৰী কলেজৰ কামো আৰম্ভ হ'ল। চিৰাং আৰু বাস্কাৰ আজি হ'ল, ওদালগুৰি কেইটামান দিন পিছতে হ'ব। ইয়াৰ উপৰিও আমাৰ ধমধমা তামোলপুৰ সংযোগী পথত আজি 29 কোটি টকাৰে নতুন এখন দলং নিৰ্মাণৰ কাম আৰম্ভ হ'ল। পৰৱৰ্তী পৰ্যায়ত মুছলপুৰ জালা কুমাৰীকাটাৰ ওপৰতো আৰু এখন নতুন দলঙৰ কাম আমি হাতত ল'ম, য'ত প্ৰায় 200 কোটি টকা আমাক লাগিব। তাৰ উপৰিও আজি এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া মই গৈ আছোঁ তামোলপুৰৰ মেডিকেল কলেজৰ মাটি চাবৰ কাৰণে। আমি মাটিখিনি যাতে হস্তান্তৰ হ'ব পাৰে। তাৰমানে চাওঁতে চাওঁতে কম দিনৰ ভিতৰতে BTCত বহু কাম আৰম্ভ হৈছে, মাটিৰ পট্টা প্ৰদানকে ধৰি। আৰু আমি আশা কৰোঁ যে এনেকৈ যদি কাম হৈ থাকে এটা নতুন BTC আপোনালোকে খুব কম দিনৰ ভিতৰতে দেখা পাব। এতিয়া BTCত অমিত শ্বাহ ডাঙৰীয়াই কোৱাৰ দৰে বড়ো অনাবড়ো আজি শব্দ পুৰণা হৈ গ'ল। সকলো একেবাৰে মন খুলি নতুন BTCৰ কাৰণে ওলাই আহিছে। আৰু মইতো বিশ্বাস কৰোঁ যে ইয়াত আৰু আমাৰ মাজত ভেদ বিভেদ একো নাথাকিব, আমি সুন্দৰ এটা পৰিৱেশ দেখা পাম। BTCত আমি প্ৰাদেশিকৰণৰ বাবে এটা শিথিল নীতি বনাই আছোঁ। BTCৰ 4খন জিলাৰ বাবে ভেঞ্চাৰ যিখিনি আছে, কাৰণ তেওঁলোকৰ এনৰোলমেণ্ট কম থাকে বা আন বহুত সমস্যা আছে যিটো আমাৰ বাকী জিলাৰ লগত সমানে ফেৰ মাৰিব নোৱাৰে। সেইকাৰণে আমি BTR অঞ্চলৰ বাবে এটা নতুন নিয়ম বনাই আছোঁ, যাতে মেক্সিমাম স্কুল কলেজক আমি প্ৰাদেশিকৰণ কৰিব পাৰোঁ। আপোনালোকে খুব সোনকালে এই সন্দৰ্ভত চৰকাৰী ঘোষণা শুনিব। আমি অসমত বিজেপিৰ নেতৃত্বত ইলেকশ্যন হ'ব। BTC অঞ্চলত UPPL প্ৰধান বা BTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ প্ৰতিষ্ঠা হোৱা মাত্ৰ কেইটামান দিন হ'ল। এই সময়ছোৱাৰ ভিতৰতে আপোনালোকে দেখা পাব যে 500 কোটি টকা আমি BTCৰ বাবে অনুমোদন কৰিছোঁ, য'ত 700 কিলোমিটাৰ নতুন ৰাস্তা আমি নিৰ্মাণ কৰিম খুব কম দিনৰ ভিতৰতে। আজি আমাৰ চিৰাং, ওদালগুৰি আৰু বাস্কা জিলাৰ বাবে 3খন চৰকাৰী কলেজৰ কামো আৰম্ভ হ'ল। চিৰাং আৰু বাস্কাৰ আজি হ'ল, ওদালগুৰি কেইটামান দিন পিছতে হ'ব। ইয়াৰ উপৰিও আমাৰ ধমধমা তামোলপুৰ সংযোগী পথত আজি 29 কোটি টকাৰে নতুন এখন দলং নিৰ্মাণৰ কাম আৰম্ভ হ'ল। পৰৱৰ্তী পৰ্যায়ত মুছলপুৰ জালা কুমাৰীকাটাৰ ওপৰতো আৰু এখন নতুন দলঙৰ কাম আমি হাতত ল'ম, য'ত প্ৰায় 200 কোটি টকা আমাক লাগিব। তাৰ উপৰিও আজি এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া মই গৈ আছোঁ তামোলপুৰৰ মেডিকেল কলেজৰ মাটি চাবৰ কাৰণে। আমি মাটিখিনি যাতে হস্তান্তৰ হ'ব পাৰে। তাৰমানে চাওঁতে চাওঁতে কম দিনৰ ভিতৰতে BTCত বহু কাম আৰম্ভ হৈছে, মাটিৰ পট্টা প্ৰদানকে ধৰি। আৰু আমি আশা কৰোঁ যে এনেকৈ যদি কাম হৈ থাকে এটা নতুন BTC আপোনালোকে খুব কম দিনৰ ভিতৰতে দেখা পাব। এতিয়া BTCত অমিত শ্বাহ ডাঙৰীয়াই কোৱাৰ দৰে বড়ো অনাবড়ো আজি শব্দ পুৰণা হৈ গ'ল। সকলো একেবাৰে মন খুলি নতুন BTCৰ কাৰণে ওলাই আহিছে। আৰু মইতো বিশ্বাস কৰোঁ যে ইয়াত আৰু আমাৰ মাজত ভেদ বিভেদ একো নাথাকিব, আমি সুন্দৰ এটা পৰিৱেশ দেখা পাম। BTCত আমি প্ৰাদেশিকৰণৰ বাবে এটা শিথিল নীতি বনাই আছোঁ। BTCৰ 4খন জিলাৰ বাবে ভেঞ্চাৰ যিখিনি আছে, কাৰণ তেওঁলোকৰ এনৰোলমেণ্ট কম থাকে বা আন বহুত সমস্যা আছে যিটো আমাৰ বাকী জিলাৰ লগত সমানে ফেৰ মাৰিব নোৱাৰে। সেইকাৰণে আমি BTR অঞ্চলৰ বাবে এটা নতুন নিয়ম বনাই আছোঁ, যাতে মেক্সিমাম স্কুল কলেজক আমি প্ৰাদেশিকৰণ কৰিব পাৰোঁ। আপোনালোকে খুব সোনকালে এই সন্দৰ্ভত চৰকাৰী ঘোষণা শুনিব। আমি অসমত বিজেপিৰ নেতৃত্বত ইলেকশ্যন হ'ব। BTC অঞ্চলত UPPL প্ৰধান বা BTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত নিৰ্বাচন হ'ব। আমি হাতত লৈছোঁ।